নমস্কাৰ সকলোকে মই মেকআপ আৰ্টিষ্ট শিকি অহা কেইদিনমান হৈছে গতিকে মই ঘৰতে যেহেতু মই প্ৰেক্টিছ কৰি আছোঁ গতিকে মই দুটামান ক্লিপ ৰাখিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মোৰ মেকআপ কিটা কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাব আপোনালোকে আৰু এয়া হৈছে দৰ্শনিকা হীৰা দৰ্শনিকা হৈছে মোৰ খুৰাৰ মানে ওচৰৰে বৌ এগৰাকীৰ ছোৱালী হয় তাই দেখাত খুব ধুনীয়া আৰু তাই চুলিখিনি বৰ বেছি ষ্টাইল কৰা নাই যেহেতু তাই চুলিখিনি সাংঘাতিক ডাঠ আৰু তাই ফনিয়াই থাকিলে অকণমান কষ্ট পায় গতিকে সিম্পলকৈ থৈ দিছোঁ মেকআপটো খুব সেটেল হৈছিলে একদম লাইট মেকআপ এটা তাইক দিছিলোঁ ইমান ধুনীয়া হৈছে তাই বোলে ফুল্লি ছেটিছফাই হৈ গৈছে মেকআপটোত তাই কৈছিলে মই পিছে ভইচ অভাৰ কৰিব লগা হ'ল ছোৱালীয়ে চিঞৰ বাখৰ কৰি থকাৰ কাৰণে আৰু অকণমান বাহিৰলৈ আনিও তাইক অকণমান ভিডিঅ' কৰিছিলোঁ পিছে সেইদিনা মোৰ কেমেৰাটো অকণমান ধোঁৱা কোৱা হৈ থাকিলে ফাউণ্ডেশ্যন লগাই থকা হাতখনে মই কেমেৰাটো ধৰি দিলোঁ কাৰণে চাগে অকণমান তেনেকুৱা হ'ল বাকি মেকআপটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আপোনালোকৰ বিশেষ দিনটোত যদি মোক বিচাৰে মই মেকআপ কৰাটো তেনেহ'লে আপোনালোকে মোক মেছেজ কৰিব মই নিশ্চয় কন্টেক্ট নাম্বাৰটো দিম আৰু এয়া হৈছে মোৰ খুৰাৰ ছোৱালী জোনাকী তাইও দেখাত খুব ধুনীয়া আৰু মই তাইক এনেই মাতিছিলোঁ যে তুমি আহিবা মই অকণমান প্ৰেক্টিছ কৰিম আৰু মেকআপটো মোৰ ইমান বেছি ভাল লাগিল গতিকে তাইক ক'লোঁ যে কাপোৰ এযোৰ আনা মই তোমাক পিন্ধাই দিওঁ পিন্ধাই পেলাই ফটো দুখনমান উঠাম হেয়াৰ ষ্টাইলটো কৰা নাই একচুৱেলি তাই হেয়াৰটো খুব বেছি তেল লৈ আছিলে গতিকে হেয়াৰ ষ্টাইলটো কৰিব নোৱাৰিলোঁ আৰু মেকআপটো খুব বেছি ভাল লাগিছিলে মোৰ আৰু তাইও খুব বেছি ভাল পাইছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন দেই কমেণ্ট কৰি মই যেহেতু ঘৰতে প্ৰেক্টিছ কৰি আছোঁ আৰু মোৰ দাদাৰ ছোৱালীজনীকো মেকআপ কৰিছিলোঁ তাই ক্লিপটো মই দেখাই দিম ভিডিঅ'টোতে আৰু ইমান বেছি ধুনীয়া লাগিছে জোনাকীকো তাইক মই মাজে মাজে কৰিয়ে থাকোঁ জোনাকীক মেকআপ আৰ্টিষ্ট শিকি থাকোঁতেও কৰিছিলোঁ আৰু সেই ফটোকেইখন মই লগাই দিছোঁ চাওকচোন কেনেকুৱা লাগিছে এয়া হৈছে জোনাকীক মই যেতিয়া মেকআপ আৰ্টিষ্ট শিকি আছিলোঁ তেতিয়া মই দুখনমান ফটো উঠাইছিলোঁ তাইক মই এদিন প্ৰেক্টিছৰ কাৰণে তাইক লৈ গৈছিলোঁ মই ক্লাছত আৰু চাওকচোন ইমান ধুনীয়া লাগিছিল সেইদিনা কমপ্লিট লুকটো মই কৰিছিলোঁ হেয়াৰ ষ্টাইল ড্ৰেছ আৰু মেকআপটো ময়ে কৰিছিলোঁ কেনেকুৱা লাগিছে জনাবচোন দেই আৰু এইকেইখন হৈছে মোৰ বৌৰ ফটো মানে ডাঙৰ বৌ আৰু সৰু বৌ মোৰ যিহেতু দুজনী বৌ আৰু ফটোকেইখন কেনেকুৱা লাগিছে মেকআপটো আপোনালোকে জনাব মানে মেকআপটো মই কৰিছিলোঁ ভাওনা আৰু এইখন আছিলে এখন তুলনি বিয়া য'ত মোক মেকআপ কৰিবলৈ মাতিছিলে ফাৰ্ষ্ট টাইম মই মেকআপ আৰ্টিষ্ট শিকাৰ পিছত মেকআপ কৰিবলৈ গৈছিলোঁ একদম চিম্পুলকৈ অকণমানিকা কইনাজনী মোৰ দাদাৰ ছোৱালীয়ে হয় পৰিয়ালৰ গতিকে তাইকো কৰিছিলোঁ আৰু এইজনী হৈছে আইমানু মোৰ নিজৰ দাদাৰ ছোৱালী আৰু তাইকো মই প্ৰেক্টিছ কৰিছিলোঁ ঘৰতে এইযোৰ মোৰ কাপোৰ পিন্ধাই কাপোৰযোৰ বৰ ডাঙৰ হ'ল তাইলৈ ব্লাউজটো মেকআপকেইটা কেনেকুৱা লাগিছে প্লিজ আপোনালোকে মোক কমেণ্ট কৰি জনাব